নমস্কাৰ বন্ধুসকল, আজি আকৌ কিছুমান ইণ্টাৰেষ্টিং ফেক্টৰ সৈতে দ্য ফেক্ট চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। ফেক্ট নাম্বাৰ 1, মায়ে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিব নোৱাৰে আৰু আমি সেই মা দেউতাক বৃদ্ধাশ্ৰমত থৈ আহোঁ। কিমান দুখ লগা কথা। তামিলনাডুত এজনী মায়ে নিজৰ সৰু সন্তান দুটাক খানা খুৱাব পইচা নথকাত তেওঁৰ নিজৰ চুলি খুৰাই চুলিখিনি বেচি 150 টকা পাইছিল। সেই টকাৰে নিজৰ সন্তান দুটালৈ খানা কিনিছিল। ফেক্ট নাম্বাৰ 2, পাকিস্তানৰ লাহোৰত ইমান ডাঙৰকৈ এটা চৰাইৰ বাহ সাজি দিছিল, গোটেই চহৰখনৰ চৰাই আহি তাত থাকিব পৰা আছিল। ফেক্ট নাম্বাৰ 3, পৃথিৱীৰ সকলোতকৈ ডাঙৰ কলম আচাৰ্য মুকুনুৰী শ্ৰীনিবাসে বনাইছিল। এইটো কলমৰ দৈৰ্ঘ্য 5.5 মিটাৰ আছিল আৰু ওজন 37.23 কেজি আছিল। ফেক্ট নাম্বাৰ 4, আমাৰ কিছুমান মানুহে চোবাই থকা আৰু উশাহ লৈ থকা শব্দটো শুনি বেয়া পায়। সেইটোক মিছ'ফোনিয়া বুলি কয়। সেইটো এটা মগজুৰ বিকাৰ। ফেক্ট নাম্বাৰ 5, পাণ্ডা বহুতে ভাল পায়, কিন্তু সেই পাণ্ডাৰ এটা কথা আছে, পাণ্ডাই সদায় একে জেগাত নুশুৱে। পাণ্ডাৰ য'ত ভাল লাগে তাতহে শুই থাকে। ফেক্ট নাম্বাৰ 6, এজনী ছোৱালীয়ে বছৰত 30ৰ পৰা 66 বাৰ কান্দে। তেনেস্থলত এজন ল'ৰাই এবছৰত 9ৰ পৰা 16 বাৰ কান্দে। ফেক্ট নাম্বাৰ 7, আপুনি যদি কিবা টকাৰ ডাঙৰ লেনদেন মোবাইল এপৰ দ্বাৰা কৰে তেতিয়া সদায় স্ক্ৰীন ৰেকৰ্ড কৰিব। যদি কিবা প্ৰব্লেম হয়, টকাখিনিও কাটি নিয়ে, তেতিয়া সকলোতকৈ এইটোৱে ডাঙৰ প্ৰমাণ হ'ব। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।